লাচিত দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জাতীয় বীৰ লাচিত দিৱসলৈ মাজত মাথো এটা দিন দেশপ্ৰেম সাহস পৰিশ্ৰম মুক্তি সততা কৰ্মনিষ্ঠাৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰ্ষখনক প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় লাচিত দিৱস। ৰাজ্য চৰকাৰেও 24 নৱেম্বৰৰ দিনটোত কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত উদযাপন কৰি আহিছে লাচিত দিৱস। তাৰে সমান্তৰালভাৱে জুৰিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়েও লাচিত দিৱস অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। একেদৰে সমগ্ৰ ৰাজ্যজুৰি 24 নৱেম্বৰৰ দিনটোত মহান বীৰ উদযাপন কৰিব সকলোৱে। মহাবীৰ লাচিত বৰফুকনক পাহৰি পেলাই অসমীয়া জাতি কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। আগন্তুক 24 নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু সমূহ নগাঁৱৰ অন্তৰ্গত জুৰিয়াবাসী ৰাইজৰ সহযোগত এই জুৰিয়া পঞ্চায়ত কাৰ্যালয়ৰ তেলীয়া বেবেজীয়া পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত 1996 চনতে যিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলে আমাৰ অগ্ৰসজলে, ইয়াৰ প্ৰাংগণতে আমি পুৱা ভাগত বন্তি প্ৰজ্বলন আৰু তেনেকুৱা কাৰ্যসূচী আমি ৰাখিছোঁ। জুৰিয়াবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু জুৰিয়াবাসী ৰাইজে ইমান 96 চনৰ পৰা এই মূৰ্তিভাগ যিমান আদৰ যত্ন কৰি পেলাই ৰাখিছে, আমি জুৰিয়াবাসী ৰাইজৰ শলাগ লৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু আগন্তুক আঞ্চলিক সমিতি আছিলে 1996 চনতে ইয়াত এটি লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলে। সেইকাৰণে আহি থকা আগন্তুক 24 তাৰিখে যি লাচিত দিৱস আছে, সেইদিনাই আমি নগাঁও জিলা সমিতি আৰু ইয়াৰ জুৰিয়াৰ স্থানীয় যি যুৱক যুৱতী যিসকল আছে স্থানীয় ৰাইজক লৈ পেলাই আমি ইয়াতে নগাঁও জিলা সমিতিয়ে লাচিত দিৱসটো উদযাপন কৰিবৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁহি। আমি লাচিতৰ প্ৰতিমূৰ্তিও ইয়াতে কৰি মেলি আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে যি লাচিতৰ প্ৰতিমূৰ্তি আছে, সেইকাৰণে আমি ভাবোঁ যে সেই দিনটোত এই অঞ্চলৰ সমূহ ৰাইজে আহি পেলাই সেই লাচিত দিৱসটোত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আগন্তুক দিনত এই লাচিতৰ প্ৰতিমূৰ্তিটো যিখিনি আমি কৰিবলগীয়া আছে, এই আন্তঃগাঁথনিৰ পৰা আদি কৰি যিখিনি কৰিবলগীয়া আছে, আমি বৰ্তমান চিন্তা চৰ্চা কৰিছোঁ।